মৰ্নিং এণ্ড কি খবৰ আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে বুলি মোৰো ভালেই এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি যোধপুৰত লাষ্ট ডে আৰু এতিয়া আমাৰ ইভিনিং ট্ৰেইন আছে আৰু সেইটো কাৰণে আমি আজি এতিয়া যোধপুৰৰ লাষ্ট এটা ঠাই ফুৰি আহোঁগৈ আৰু ক'ত যাওঁ আপোনালোকক জনাই আছোঁ বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব এতিয়া ওলালোঁ বাকী কেইজনী আহি আছে তাৰপিছত গৈ আপোনালোকক কৈ আছোঁ ক'লৈ যাওঁ বহুত ধুনীয়া ঠাই আপোনালোকে চাই থাকক ভিডিঅ'টো অটো আহি গ'ল এতিয়া উঠো আহি পাই গ'লোহি ক'ত মেণ্ডৰ গাৰ্ডেন আৰু ইমান বান্দৰ আছে ইয়াত বান্দৰ মানে ঠাইখিনিও ধুনীয়া বহুত ধুনীয়া এইটো বান্দৰ আমাৰ তাত বেছি নাই আৰু টিকেট নাই ফ্ৰী এণ্ট্ৰি হয় নাই ফ্ৰীতে সোমালোঁ মানে কিন্তু বহুত দূৰ আমি থকাৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ 20 কিলোমিটাৰ আহিছোঁ ৰাতিপুৱা এই 7টাৰ পৰাই ওলাইছে হয় নাই নাই ওলোৱা 7টাত উঠাই নাই 7:45 মানৰ পৰা ওলাইছোঁ 8টা বজালৈ ওলাই আহিছোঁ আজি আমাৰ ট্ৰেইনো আছে আজি আমাৰ সেইটো কাৰণে জল্দি আহিছে নহ'লে ইভিনিং অহা আৰু বেছি ভাল লাগিলে হয় লাইট জল্দিলে মোৰ টোপনি কমপ্লিট নহ'লে মাতি আছে এইজনী বহুত ডাঙৰ হয় গাৰ্ডেনখন এইবোৰ ইমান বান্দৰ আছে আৰু এইফালেও আছে সেইটো কণী চাই আছে নেকি হা সেইটো শুই আছে এইবোৰ ইমান আগৰ পুৰণাৰে ইমান ধুনীয়া হৈ আছে বিৰাট ধুনীয়া এইবোৰ চব শিৱ মন্দিৰ ইয়াতে চব চাকি জ্বলোৱা ব্যৱস্থা আছে এই ইয়াতে চাকি দিয়ে আৰু চৰাইবোৰ ইমান ধুনীয়াকৈ উৰি গৈ আছে আৰু ইফালে পুৰা ফটো উঠাত বিজি এয়া ফটোগ্ৰাফাৰ আমাৰ বিৰাট ধুনীয়া মন্দিৰটো গাৰ্ডেনৰ ভিতৰতে মানে মন্দিৰো আছে আৰু বহুত ডাঙৰ হয় গাৰ্ডেনখন ঘূৰিটো শেষ কৰিব নোৱাৰিমেই চাগে গোটেইবোৰ কাৰণ আমি জল্দি যাবও লাগিব যিমানখিনি পাৰোঁ ঘূৰিম আৰু আপোনালোককো দেখাম চাব পাৰিব আৰু এইটো কি হয় লিখা আছে নি ডেভলছ লিখা আছে কিন্তু কি বা হয় কি মজা এই তাতেও আছে কিবা ইমান মজা এতিয়া ভিতৰলৈ গৈ আছোঁ এইটো কি হয় নেজানো আমি এইটো গাৰ্ডেনৰ মন্দিৰ নহয় এইটো কি আছিলে কৌশিক দা এইটো কি হয় মেমৰিয়েল হয় কিবা এইটো মানে স্মৃতিস্তম্ভ এতিয়া কম বোলে বিৰাট ধুনীয়া এইবোৰ কিমান বছৰ পুৰণা হ'ব পাৰে বাৰু মানে ৰাৱণৰ দিনৰে কাৰণ শুনিছোঁ মানে কি ৰাৱণৰ ঘনীয়েক ন মন্দিৰ দৌৰি ন ইয়াৰ পৰাই মানে ইয়াতে ঘৰ আছিল নেকি ন মাকৰ ঘৰ মানে শুনিছোঁ ইয়াক কোৱা মানুহে কৈছে মানে কিন্তু ভালকৈ নাজানো যদি ভালকৈ গম পাওঁ তেতিয়া একদম চিয়ৰ হৈ কয় মানে মন্দিৰ দৌৰি ঘৰ ইয়াতে আছিলে মানে ৰাৱণৰ শহুৱেকৰ ঘৰ অঁ এইবোৰ সন্ধিয়াহে চাই ভাল লাগিব এতিয়া আৰু এইবোৰ অফ কৰি থৈছে এইফালে পূৰা ফুল আৰু ইফালে পূৰা লাইটিং আছে আৰু ইফালেও আছে পানী এইবোৰ সন্ধিয়া বেছি ভাল লাগিব আৰু ৰাস্তাটো ইমান ধুনীয়া এক থাম্বা মহল আৰু এইটো পূৰা মহল হয় কিন্তু এতিয়া বন্ধ আছে আৰু এইটো হৈছে মন্দিৰ ফেৰোজি কি বাবজি নেকি
কিবা মানে কোনোবা হয় চাগে ন ইয়াৰে এইটো মন্দিৰ আছে আৰু এইটো গোটেই থাম্বা মহল এইটো আৰু ইফালে গোটেই এইখিনি এৰিয়া ষ্টেট মিউজিয়াম মন্দোৰ এতিয়া আমি মিউজিয়াম চাবলৈ যাম টিকেটো আছে টিকেট কিমান বা 20 rupees বেছি নাই 20 টকাকে ঠিকে আছে এইটো মিউজিয়াম চাওক ইয়াত আমাৰ মিউজিয়াম চাওক আৰু ইয়াৰ মিউজিয়াম বেলেগ নাগ গংগা এইটো কিছু পইচা পেলাই দিছে ইয়াত ময়ো পেলাই থৈছো নাগ গংগা কিবা আশা পূৰণ আছে যে হ'ব এতিয়া বহুত পইচা এইবোৰ দেখিছে যে সব কইনছ হয় এইবোৰ ময়ো পইচা এটা পেলাই থৈ যাওঁ মনোকামনা পূৰণে হয় যদি হওক प्लास्टिকৰ কাঠতে মিলে ঐ এইবোৰ 17 চেঞ্চুৰী সেইকেইটা বেছি পুৰণা তাৰ পৰা ওলাই আহিলোঁ আৰু তাতে ভিডিঅ' মানে ফটো উঠাব এলাও নাছিলে সেইটো মই অলপমান ভিডিঅ' কৰি লৈ আহিছোঁ আৰু তাতে বহুত পুৰণা মূৰ্তিবোৰ আছে 9th century 5th century 12 13 মানে বহুত পুৰণা আছে আৰু বহুত ভাল লাগিছে আৰু এটাত গৈছিলোঁ সেইটোত মানে গাৰ্ডজন আছে যে সেইকাৰণে ভিডিঅ' কৰিবই নোৱাৰিলোঁ ইটোত কৰিলোঁ আৰু আপোনালোককো দেখালোঁ বহুত পুৰণা আছে আৰু এতিয়া ইফালে এটাত আহিছোঁ আৰু ইফালেও এটাত আহিছোঁ ভিডিঅ' কৰিব চাগে পাৰোঁ নে নহয় ঠিক নাই যদি পাৰোঁ দেখাম নোৱাৰিলে নাই আৰু কেনেকুৱা ভয়ানক ন মিউজিয়ামটো ভিতৰে আমি প্ৰথম বুজিয়ে পোৱা নাছিলোঁ ৰাস্তা আকৌ পুলিচ এজন আহিহে কৈ দিছে ইফালে যাওক নহ'লে বুজিয়ে পোৱা নাছিলোঁ কি মজা আমাৰ টাইম নহ'বগৈ কাৰণ আমাৰ ট্ৰেইন আছে ন 1 বজাত যাবই লাগিব সিফালে বিৰাট ধুনীয়া এই গোটেই এৰিয়াটো মন্দোৰ গাৰ্ডেনৰ হয় আৰু গাৰ্ডেনখনৰ ভিতৰত এইবোৰ চব আছে মিউজিয়াম মন্দিৰ মহেল বহুত কিবা কিবি বহুত ডাঙৰ গাৰ্ডেন হয় এতিয়া এইটো চাই লৈ ৰ'ব কোনটো মেচ বক্স এইটো মছজিদ এইটো কেনেকুৱা এইবোৰ মানে আগতে ইয়াত কেনেকুৱা আছিলে বস্তুবোৰ সেইবোৰকে দেখাইছে আৰু যোৱা বাটটো এই বান্দৰটো মৰি আছে আচ্ছা কেনেকৈ আছোচোন কেনেকুৱা এইবোৰ বেলেগ ফালেদি সোমাইছিলোঁ বেলেগ ফালেদি ওলাইছোঁ ন অচিন্দা কি যে উল্টা পুল্টা ৰাস্তা আৰু ইয়াতে মানে মিউজিয়ামবোৰত ৰাজস্থানত পুৰণা দিনত মানুহবোৰে কেনেকৈ আছিল কি বস্তু মানে ইউজ কৰিছিল সেইবোৰে মিউজিয়ামবোৰত ৰাখি থৈ দিছে হয় নাই আৰু এটাত যে গৈছিলোঁ সেইটোত খালি চৰাই এইবোৰ কিবা কিবি ৰাখি থৈছে সেইটোত মই ভিডিঅ' নকৰিলোঁ আৰু চৰাই আছে আৰু কি আছিলে এনেকুৱা উটৰ হেৰিটো আছিলে ন মূৰৰ হেৰিটো ইমান ডাঙৰ উটৰ মূৰৰ এইটো আছিলে মানে থৈ দিছিলে সেইটো মই চালোঁ নাই এইটো ফ'ক লাইফ গেলাৰী এইটো ফ'ক গেলাৰীটো চোৱা নাই এতিয়া চাওঁ ৰাজস্থানৰ এইটো ফ'ক গেলাৰীৰ পৰা ওলাই আহিলোঁ ভিডিঅ' কৰিবলৈ নিদিলে তাত গাৰ্ডজন একদম ৰখি আছে আৰু ৰাজস্থানৰে ফ'ক মানে আগতে যেনেকুৱা আছিলে সেইবোৰে ধুনীয়াকৈ আমাৰ কলাক্ষেত্ৰত যেনেকৈ বিহু মিচিং তিৱা চব জাতিৰে থৈ দিছিলে ইয়াতো তেনেকৈ থৈ দিছে আৰু সেইটোৱে ভিডিঅ' কৰিবলৈ মানা কৰিলে এতিয়া এক্সিবিশ্যন গেলাৰী আহিছোঁ ইয়াতো চাগে এলাও নকৰিবই ভিডিঅ' কৰিব নকৰোঁৱে বাৰু এতিয়া চাই লওঁ মই মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া হৈছে মন্দোৰী ফৰ্ট ন মানে নাজানোতো সুধি ক'ব লগা হৈছে এইয়া ওপৰলৈ যাব লাগিব যাওঁ ৰ'দ ওলালে সূৰ্য দেৱতা পূৰা ওলালে ছান চিটিত অলপমান ওপৰৰ পৰা ভিউ গোটেই
বিৰাট ধুনীয়া হয় আৰু এই তলত আছিলোঁ এতিয়া ওপৰত পূৰা ভাগৰ লাগি গৈছে চাবলগীয়া বহুত আছে বাৰু ইয়াতে কিন্তু আমাৰ টাইম নাই কিন্তু আপোনালোকে যদি আহে যোধপুৰ তেতিয়াহ'লে গোটেইখিনি চাই যাব ইয়াতে বহুত বস্তু আছে চাবলগীয়া কিন্তু আমাৰ টাইম নাই সেইটো কাৰণে যাব লাগিব অলপ পাছতে এতিয়া ৰুমৰে ট্ৰেইন আছে আমাৰ লাগটো ভাল পানী দিয়া ষ্টাৰ্ট কৰিয়ে দিলে মই ভাবিছিলোঁ সন্ধিয়াহে দিব আমি দেখা নাপাম এতিয়া দি দিলে কিন্তু সন্ধিয়া ভিউটো বেছি ভাল লাগিব আৰু এইফালে ফুলৰ গছবোৰ ইমান ধুনীয়া এতিয়া আমি মন্দোৰ গাৰ্ডেনৰ পৰা ওলাই আহিলোঁ আৰু যাব লাগে 11টা বাজিলে আমি 1টা বজাত ষ্টেচন পাব লাগিবগৈ মানে গৈ যাব লাগিব সেইটো কাৰণে ওলাই দিলোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু পূৰা টাইম মেকআপ কৰিছোঁ মানে আমি 11 বজাত ওলাম বুলি কৈছোঁ 11টাতে ওলাইছোঁ ন কিন্তু এতিয়া আমাৰ ফটো ভিডিঅ' শেষ হোৱা নাই মই যেন তেন 2টা বনাইছোঁ এতিয়াও লাগি আছে ভিডিঅ'ত আৰু বহুত চাবলৈ বাকী থাকিলে কি থাকিলে আৰু ফটো মেইন যোনটো মেণ্ডৰ ফৰ্ট ন সেইটো চাব থাকিলে বহুত ওপৰত সেইটো গৈ থাকিলে আজি মানে ঘৰে যোৱা নহ'ব আমাৰ ট্ৰেইন কেঞ্চেল হৈ যাব মানে ইয়াতে কেইটামান আছে চাবলগীয়া 6টামান আছে ন ভিতৰত 6-7টামান আছে মানে আমি কেইটা মিউজিয়াম চাইছোঁ সেইটো এটা গৈছোঁ মেহেল কিবা কিবি আমি 2-3টা ঠাইহে গৈছোঁ বাকী যোৱা নাই গাৰ্ডেনখনৰ ভিতৰতে বেছি গাৰ্ডেনখনে ইমান ধুনীয়া ফুল চুল ইমান ধুনীয়া ডেক'ৰেশ্যন এতিয়া যাই দিওঁ এতিয়া ওলাই আহিলোঁ আৰু অ'টোখন আমাৰ কাৰণে 1 ঘণ্টা ধৰি ৰখি আছে আৰু এতিয়া যাওঁ আজি ভিডিঅ'টো এইখিনি শেষ কৰি দিওঁ যদি ভাল লাগে কি কৰিবা কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা কৈ দিবা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আৰু ৰঠিলে এবাৰ কোৱা চেনেলটো চবে ছাবস্ক্ৰাইব কৰিবা কৌশিক এবাৰ চবে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব চাব শ্বেয়াৰ কৰিব কিবা কৰিব ছাবস্ক্ৰাইব কৰিব যাওঁ এতিয়া বাই বাই অ'টোত উঠিলোঁ বাই বাই